সন্মানীয় উপায়ুক্ত ডিচি মহোদয়ক আমি গয়বাৰী ব্লক যুৱ শাখাই এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু এই স্মাৰকপত্ৰৰ জৰিয়তে আমি তেখেতক জনাওঁ যে যোৱা কেইদিনত যি চৰকাৰী ঘৰৰ আৱাস যোজনাৰ যি ঘৰ, এই ঘৰৰ যিটো ফটো মাৰাৰ যি মানে প্ৰক্ৰিয়া, এই ফটো মাৰা প্ৰক্ৰিয়াটোত BPFৰ এছাম নেতাই VCDC গঠন নহওঁতে তেওঁলোকে BPFৰ কৰ্মীসকলে বাছি বাছি লিষ্টত নাম থকাৰ পিছতো বহুত মানুহক তাৰ পৰা মানে নামবিলাক থকাৰ পিছতো মানুহৰ ঘৰত যোৱা নাই। নোযোৱাকৈ তেওঁলোকৰ BPFৰ কৰ্মীখিনিৰ ঘৰত তেওঁলোকে ফটোবিলাক মাৰিছে। গতিকে লিষ্টত যিখিনি মানুহৰ নাম আছে সকলোৰে ঘৰে ঘৰে গৈ ফটো মাৰিব লাগিছিল, কিন্তু ইয়াকে নকৰি BPFৰ কেইজনমান নেতা পালি নেতাই VCDC গঠন নহওঁতেই তেওঁলোকে যি স্বেচ্ছাচাৰী যি মইমতালিৰে তেওঁলোকে বাছি বাছি মানুহৰ ঘৰে ঘৰে ফটোবিলাক মাৰিছে। এই কাণ্ডক আমি ধিক্কাৰ দিছোঁ আৰু BPFৰ এই ভণ্ডামি, এনেকুৱা ধৰণৰ কুচৰিত্ৰ, কুৰাজনীতি আমি সহ্য নকৰিম। গতিকে আমি পুনৰবাৰ এই DC মহোদয়ক আমি স্মাৰকপত্ৰৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ, যিসমূহ মানুহক মানে ঘৰৰ ফটো মাৰাৰ বঞ্চিত কৰিছে তেওঁলোকক পুনৰ এই ফটো মাৰাৰ কাৰণে আমি দাবী জনাইছোঁ।